তেওঁৰ চেণ্ডেলযোৰ চিঙু চিঙু অৱস্থা, ঠাণ্ডাত পিন্ধিবলৈ নাই জোতা। আছে বহুদিনৰ পুৰণি জেকেট এটা, সেইটো তেওঁ বেছিকৈ পিন্ধি যাবলৈ নিদিয়ে কয়, কাৰণ কেতিয়াবা যদি ক'ৰবালৈ যাব লগা হয় পিন্ধিবলৈ নাথাকিব বুলি ভয়। তেওঁ ক'ৰবালৈ যাব হ'লে নাই তেওঁৰ গাড়ী, আছে এখন সাধাৰণ চাইকেল, সেইখন লৈ পোনাই দিয়ে বহু দূৰ। ৰাতি ৰাতি তেওঁ ভাগৰ চকুত ধৰা পৰে, তথাপিও মই ভাগৰিছোঁ বুলি আমাৰ সন্মুখত প্ৰকাশ নকৰে। ক'ৰবাত ভোক লাগিলে টকা খৰচ কৰি খাবলৈ সংকোচ কৰে, কিজানিবা আমালৈ সুখবোৰ কমকৈ পৰে। হয়তো কেতিয়াবা ঘৰত নপতা ফুকন হ'ব পাৰে, কিন্তু তেওঁ আমাক সদায় তেওঁৰ মৰমত ওমলাই ৰাখিছে। তেওঁ মিছা কথা কয়, তেওঁ ভাগৰ নালাগে, তেওঁ সদায় মিছা হাঁহিটো লৈ আমাৰ আগত সুখত থকাৰ অভিনয় কৰে। দেউতাইতো সেইজন ভগৱান, যি আমাক বনাই ভাগ্যৱান।